ওম শান্তি। আজি আমি আপোনালোকৰ লগত আমি মনক কেনেকৈ সমৃদ্ধিশালী কৰিব পাৰোঁ, মনক কেনেকৈ শক্তিশালী কৰিব পাৰোঁ আৰু মনৰ দ্বাৰাই আমাৰ কামবিলাক শুদ্ধ ৰূপত কৰিব পাৰোঁ, সেই বিষয়ে কথা পাতিম। আমি জানো ব্ৰহ্ম মুহূৰ্তত ভগৱান ভোলানাথ হৈ থাকে, তেওঁ আমাক আশীৰ্বাদ দিয়ে। এই সময়ত আমাৰ মনটোক তেওঁ শুদ্ধ বিচাৰ বুদ্ধিৰে ভৰাই তুলিব পাৰে। আৰু মনটোক ভৰাবলৈ হ'লে আমি মনক আগধৰি সক্ৰিয় কৰিব লাগিব, এক্টিভ কৰিব লাগিব। আমি অনবৰত আমাৰ শৰীৰটো সুন্দৰ কৰি ৰাখিবলৈ যত্ন কৰি থাকোঁ। শৰীৰটোক আমি পিন্ধাওঁ, খুৱাওঁ, ভালদৰে সজাই পৰাই ৰখাওঁ, কিন্তু মনটোক কোনোবা দিনা আমি কিবা খুৱাইছোঁনে? মনটোৰ কথা আমি সুধিছোঁনে যে মোৰ মন, তুমি মই কৰিব পৰা কামবিলাক ভাল পাইছানে? মনটোক আমি সন্মান নকৰাৰ বাবে আমাৰ কি হৈছে, আমাৰ দুখবিলাক আহি আছে জীৱনলৈ। প্ৰত্যেক ক্ষেত্ৰতে শৰীৰত বেমাৰ হৈছে, কৰ্মক্ষেত্ৰত আমি বিশেষ অসুবিধা পাইছোঁ, আমি আমাৰ কৰ্মবোৰ ভালদৰে কৰিব পৰা নাই, ঘৰত আমাৰ কণ্ডল হৈছে, সম্বন্ধীয়ৰ লগত আমাৰ মনোমালিন্য হৈছে। সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে প্ৰত্যেক দিনেই আমি যদি মনত একেটা ভাৱ ভৰাই লওঁ, প্ৰত্যেক দিনে আমি ইয়াক অনুশীলন কৰোঁ, স্মৰণ কৰোঁ, বিশেষকৈ ব্ৰহ্ম মুহূৰ্তত, তেতিয়া ই এক যাদু হৈ পৰিব। আমি জানো আমাৰ মনে আমাৰ কথা শুনিবলৈ বিচাৰে, কিন্তু আমিহে মনক সন্মান নিদিওঁ। আৰু মনক সন্মান নিদিয়াৰ কাৰণেই আমাৰ জীৱনত আমাৰ জীৱনলৈ অহা সৰু সৰু কথাবিলাকেই আমাক দুখ দিয়ে। আমি মনটোক ভগৱানৰ লগত সংযোগ কৰিলোঁ। ৰাতিপুৱাই আমি ভগৱানক গুড মৰ্ণিং দিলোঁ, আল্লাক গুড মৰ্ণিং দিলোঁ, গডক গুড মৰ্ণিং দিলোঁ। তাৰপিছত মনটোক কৈ গ'লোঁ, ভগৱানক ক'লোঁ যে মই আপোনাৰ সন্তান, এয়া মোৰ মন, মই মনৰ লগত কথা পাতিলোঁ, মনৰ কথাবোৰ মই তেওঁৰ আগত গাই দিলোঁ। মনেও শুনি গ'ল, ভগৱানেও শুনি গ'ল। ই এক স্পিৰিচুৱেল ল, ই এক আধ্যাত্মিক আইন। এই আধ্যাত্মিক আইন বহুতে মানিব নিবিচাৰে, কিন্তু মই মোৰ নিজৰ জীৱনত, ব্যক্তিগত জীৱনত এনেধৰণৰ ফৰ্মুলা খটুৱাই জীৱনটো সুকলমে পাৰ কৰিছোঁ বুলি আপোনালোকক ক'ব পাৰোঁ। সেই সাহস মোৰ আছে। আমি মনৰ ফ্ৰিকুৱেঞ্চি বঢ়াব লাগিব, মনত ভাৱৰ তৰংগ উচ্চলৈ নিব লাগিব। আমি তললৈ চাই থাকিলে নহ'ব। যেতিয়া আমাৰ ভাৱনাই উচ্চ স্তৰত কাম কৰে, তেতিয়া আমাৰ ভাৱনাই কি কৰিব, ভগৱানৰ পৰা শক্তি পাব। উচ্চত ভগৱান থাকে। আমি দিনটো নিগেটিভ বা নেতিবাচক অপ্ৰয়োজনীয়বিলাক ভাবি থাকিলোঁ, পাতি থাকিলোঁ, মনলৈ আহি থাকিল, আৰু এইবিলাকে আমাৰ জীৱনটো বিষময় কৰি তুলিলে। এতিয়া আমাৰ মনলৈ পজিটিভ আৰু ইতিবাচক এনাৰ্জি আহিবলৈ আৰম্ভ কৰি দিব। আপোনালোকে জানে আমি কপালত তিলক লওঁ, ইয়াক বিন্দি বুলিও কয়, তিলক বুলিও কয়। এই তিলক আমি কিহৰ পৰা লওঁ? আমি কাৰণ তাত আত্মা আছে বুলি ধৰা হয়। তিলকে আমাক কি কৰে, যেতিয়া আমাক কোনো মন্দিৰলৈ গ'লে তিলক দিয়ে, তেতিয়া মন্দিৰৰ পূজাৰীয়ে কি কৰে, আমাক মনলৈ শান্তি আহিবৰ কাৰণে দিয়ে, সুখ সমৃদ্ধিৰ কাৰণে দিয়ে, জ্ঞানী হ'বৰ কাৰণে দিয়ে। প্ৰত্যেকে বিভিন্ন প্ৰকাৰে মনৰ ভাৱনাবিলাক পূজাৰীৰ আগত ব্যক্ত কৰে আৰু তেওঁ সেইবিলাক দি দিয়ে। প্ৰকৃততে তেওঁ দিব নোৱাৰে, দিবে ভগৱানে, কিন্তু তেওঁ কি কৰে, আমাৰ চিন্তা শক্তিৰ তৰংগ এক নিৰ্দিষ্ট দিশলৈ নিবৰ বাবে আমাক শক্তি দিয়ে। আৰু এই তিলক যেতিয়া লগাওঁ, সেই তিলক লগোৱাৰ পিছত আমাৰ মনলৈ শান্তি আহে। এইবিলাক হ'ল আমাৰ অনাদি স্মৃতি, জন্মৰ আগৰ স্মৃতি। এই স্মৃতিখিনি আমাৰ আছেই, কিন্তু আমি কোনোদিনে মনক সন্মান জনোৱা নাই, ভোজন খোৱা নাই, মনৰ লগত কথা পতা নাই। তাৰ বাবে আমাৰ দ্বাৰা অপকৰ্মবিলাক হৈছে। এই শৰীৰটোক মনটোৱে চলায়। এই স্মৃতি অতি শক্তিশালী। আমি যদি আমাৰ এই স্মৃতিবিলাক জাগৃত কৰিব পাৰোঁ, তেতিয়া আমি কি কৰোঁ, আমাৰ ভবামতেই আমি আমাৰ জীৱনটো গঢ়িব পাৰোঁ। সেইকাৰণে শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থত অষ্টম অধ্যায়ৰ 9-10 নম্বৰ শ্লোকত কৈছে যে মৃত্যুকালত যিজন সুপুৰুষে যোগ বলেৰে দুই ভুকুটিৰ মাজত প্ৰাণবায়ু স্থাপন কৰি সূক্ষ্মতম সৰ্বনিয়ন্তা, সৰ্বজ্ঞ, তেজস্বী, অচিন্তনীয়, অন্ধকাৰৰ অতীত পৰম পিতা পৰমাত্মাক বা দিব্য পুৰুষক স্মৰণ কৰিব পাৰে, তেওঁ মৃত্যুৰ পিছতো তেওঁ কি কৰে, তেওঁ সেই পুৰুষক লাভ কৰে।
আমি ক'বলৈ গৈছোঁ যে আমি এই জন্মতে সেই সুপুৰুষৰ পৰা কৃপা লাভ কৰিব পাৰোঁ। আৰু এই এটা ভাবে যে মোৰ মস্তিষ্কত আত্মিক স্মৃতিৰ তিলক জিলিকি আছে, এই এটা বাক্য, কেইটামান শব্দ আমি যদি পুৱা আওৰাওঁ, সেইটোৱে আমাক গোটেই দিনটোৰে কাম কৰিব আৰু আমাৰ দিনটো সুচাৰুৰূপে চলি আমাৰ জীৱনটো সুখেৰে ভৰাই তুলিব। ধন্যবাদ। ওম শান্তি।